NDBয়ে এই একৰ্ডক লৈ এই চুক্তিক লৈ কোনো ধৰণৰ মানে আজি সন্তুষ্ট নহয়। যি চুক্তি হ'ল এই চুক্তিত আজি আচলতে NDBৰ লগত হ'ব লাগিছিল, সেইটো NDBৰ লগত নহ'ল। এইটো কৌশলগতভাৱে আজি তাত এপছুৱে তেখেতসকলে IB দুজনক লৈ পেলাই তেখেতসকলে নিজাববীয়াকৈ তাত NDBৰ কোনো কথা তাত প্ৰয়োজন নহ'ল। সেইকাৰণে এতিয়া যিমান যি চুক্তি হ'ল ইয়াত খুটি নাটি বহুত কিবা কিবি ভুল খুটি থাকি গ'ল। আজি চুক্তি হোৱাৰ পিছতো আজি বহুত আমাৰ মানে আজি সৈনিক বা NDBৰ যুঁজাৰুবিলাকে জেলত আছে আৰু লিডাৰ আজি ফাউণ্ডিং লিডাৰ ৰঞ্জন দৈমাৰীৰ প্ৰমুখে আৰু বিভিন্ন লিডাৰবিলাক আজি জেলতে আছে। তেখেতসকলে মুক্তি লাভ কৰিব পৰা নাই, তেখেত আহিব লাগিব। যিহেতু শান্তি চুক্তি, এই চুক্তিৰ দ্বাৰা তেখেতসকলে মানে মুকলি আকাশত আহি পেলাই আমাৰ লগত একেলগে আমি থাকিব পাৰিলেহেঁতেন। আমি যি বিচাৰিছিলোঁ, আমি যি চাৰ্টাৰত ডিমাণ্ড ভাৰত চৰকাৰৰ লগত মানে ছাবমিট কৰিবলৈ আলোচনা কৰিছিলোঁ, এইবিলাক আজি তুমুল বৰৰ যিটো চুক্তি বৰ্তমান বিটিআৰ চুক্তিত এইবিলাক সন্নিৱিষ্ট হোৱা নাই। সেইটো কাৰণে অসন্তুষ্ট। যি সময়ত আজি সশস্ত্ৰ সংগ্ৰামীবিলাকে সুকীয়া ৰাজ্য বিচাৰিছিল, সেইটো সাংবিধানিক। আজি আমি ইয়াতে বসবাস কৰা বড়োসকলৰ লগত জাতি জনগোষ্ঠী আছে, এই উন্নত মানে নোহোৱা ঠাইবিলাকত যাতে সাংবিধানিক সুবিধাবিলাক চবেই জাতি জনগোষ্ঠী পায়, সেইটো কাৰণে ষ্ট্ৰাগল কৰিছিলোঁ। সঁচাকৈ সুদীৰ্ঘকাল 34 years NDBয়ে সশস্ত্ৰ সংগ্ৰাম কৰি আহিছিল। সশস্ত্ৰ সংগ্ৰাম কৰি ভাৰত চৰকাৰৰ লগত সেইদিনাখন 27 তাৰিখে দিল্লীত এখন বড়োসকলৰ কাৰণে বা পিছপৰা বা উত্তৰ পাৰৰ বৃহৎ এটা অঞ্চল BTC বাসীৰ কাৰণে মানে BTC এই এলেকাত আজি সংগঠনে বিচৰাৰ দৰে আমি যি বিচাৰিছিলোঁ সেইটোৰ কাৰণে মানে দিল্লীত এখন ঐতিহাসিক চুক্তি হৈ গ'ল। তাৰপিছত আজি এটা বছৰ উকলি গ'ল। এটা বছৰ উকলি যোৱাৰ পিছত আজি আচলতে আজি বিটিআৰ একৰ্ড ডে আজি পালন কৰিব লগা কথা আছিল। কিন্তু আজি আমি NDBৰ 4টা ফৈদৰ NDB ফেকশ্যনে আজি সুকীয়াকৈ এই তামোলপুৰ মটংগাছ চকত ইয়াতে আমি সুকীয়াকৈ আমি কনভেনশ্যন পাতিছোঁ। এই কনভেনশ্যনটো কোঅৰ্ডিনেশ্যন কমিটি ফৰ বিটিআৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন অফ ex-NDBৰ 4টা ex-NDB একেলগে আমি ইয়াতে কনভেনশ্যন পাতিছোঁ। এই একে সময়ত যিদিনাখন দিল্লীত 27 তাৰিখ জানুৱাৰী 20 তাৰিখত আজি শান্তি সম্পন্ন হৈছিল, আজিৰ দিনটোতে আমি সুকীয়াকৈ পালন কৰিব লগা হ'ল। কাৰণটো হ'ল আজি NDBয়ে এই একৰ্ডক লৈ এই চুক্তিক লৈ কোনো ধৰণৰ মানে আজি সন্তুষ্ট নহয়। আমি অশান্তিত ভুগি আছোঁ। কাৰণটো বহুত। আজি আমি আচলতে সশস্ত্ৰ সংগ্ৰাম কৰিছিলোঁ। আজি পিছপৰা অন্যান্য অঞ্চল আজি উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ যি বৃহৎ এটা অঞ্চল, এই অঞ্চলত আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি বসবাস কৰিছে। একেলগে বড়ো জাতি বা ট্ৰাইবেলবিলাকৰ লগত আজি সহ অৱস্থান কৰি আছিল। কিন্তু আজি এই অঞ্চলত যেহেতু ভাৰত চৰকাৰ অসম চৰকাৰে একো দিয়া নাই, সেইকাৰণে সশস্ত্ৰ সংগ্ৰাম চলিছিল। ভাৰত চৰকাৰৰ সংবিধান গ্ৰন্থিত আমি যি পাবলৈ সক্ষম, যি পাবলৈ অধিকাৰ আছে, এই অধিকাৰৰ কাৰণে আমি আজি সংগ্ৰাম কৰিছিল। কিন্তু আজি 2020 চনৰ 27 তাৰিখৰ জানুৱাৰীত যি চুক্তি হ'ল, ইয়াৰ দ্বাৰা আমি একো পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে আজি
আজি বহুত কথা থাকিল ইমপ্লিমেণ্টেশ্যন আমি কৰিবই লাগিব ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমি আজি 4টা NDB একেলগে হৈ আমি এই গঠন কৰিলোঁ কোঅৰ্ডিনেশ্যন কমিটি ইয়াৰ দ্বাৰা আমি ইমপ্লিমেণ্টেশ্যন আৰু আগন্তুক দিনবিলাকত আমাৰ কাৰণে আমাৰ অধিকাৰ কাৰণে আমি কাম কৰি যাম বুলি আমি সিদ্ধান্ত লৈ আজি আমাৰ এই কোঅৰ্ডিনেশ্যন কমিটিৰ প্ৰথম আমাৰ আজি কনভেনশ্যন আমি ইয়াতে পাতিছোঁ কাৰ্যপন্থা এতিয়া চুক্তি হোৱাৰ পিছত যি ইমপ্লিমেণ্ট কৰিব লাগে সেইটোৰ বিষয়ে আমি চিন্তা কৰিম আৰু আমি ভাবিছোঁ আৰু আমি দেখিছোঁ যি চুক্তি হ'ল এই চুক্তিত আজি আচলতে NDBৰ লগত হ'ব লাগিছিল সেইটো NDBৰ লগত নহ'ল এইটো কৌশলগতভাৱে আজি তাত এপছুৱে তেখেতসকলে IB দুজনক লৈ পেলাই তেখেতসকলে নিজাববীয়াকৈ তাত NDBৰ কোনো কথা তাত প্ৰয়োজন নহ'ল সেইকাৰণে এতিয়া যিমান যি চুক্তি হ'ল ইয়াত খুটি নাটি বহুত কিবা কিবি ভুল ত্ৰুটি থাকি গ'ল সেইটো আমি আচলতে কিছুমান ড্ৰাকনিয়ান ক্লজেছবিলাক থাকিলে যি ড্ৰাকনিয়ান ক্লজবিলাকৰ কাৰণে আমি আজি সন্মত হ'ব পৰা নাই এইবিলাক ক্লজ আমি আচলতে দিল্লীত আমি উপস্থাপন কৰিছোঁ যোৱা অক্টোবৰৰ 6 তাৰিখে আমি দিল্লীত ডেলিগেশ্যন গৈছিলোঁ কোঅৰ্ডিনেশ্যন কমিটি ফৰ BTR একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ যোগেদি তাত হোম মিনিষ্টাৰ অমিত শ্বাহক আমি মেমৰেণ্ডাম দাখিল কৰিছোঁ নৰ্থ ইষ্টৰ জইণ্ট ছেক্ৰেটাৰী সত্যেন্দ্ৰ গাৰ্গৰ থ্ৰুৱেদি আৰু আজি IB দুজনক লগ ধৰি তেখেতসকলৰ থ্ৰুৱেদি আমি হোম মিনিষ্টাৰক জনাই দিলোঁ আচলতে বৰ্তমানৰ BTR চুক্তিৰ কিছুমান ক্লজেছবিলাকক আজি ৰিভিউ কৰিব লাগিব নহ'লে আমি ইয়াত মানে শান্তিৰে যে থাকিব নোৱাৰিম আজি আমি অশান্তিত ভুগিব লাগিছে পৰিব লগা হৈছে কিয় কাৰণ আজি চুক্তি হোৱাৰ পিছতো আজি বহুত আমাৰ মানে আজি সৈনিক বা NDBৰ যুঁজাৰুবিলাকে জেলত আছে আৰু লিডাৰ আজি ফাউণ্ডিং লিডাৰ ৰঞ্জন দৈমাৰীৰ প্ৰমুখে আৰু বিভিন্ন লিডাৰবিলাক আজি জেলতে আছে তেখেতসকলে মুক্তি লাভ কৰিব পৰা নাই তেখেত আহিব লাগিব যেহেতু শান্তি চুক্তি এই চুক্তিৰ দ্বাৰা তেখেতসকলে মানে মুকলি আকাশত আহি পেলাই আমাৰ লগত একেলগে আমি থাকিব পাৰিলেহেঁতেন বা আজি কাম কৰিব পাৰিলেহেঁতেন নিমন্ত্ৰণ আমি পাইছোঁ আজিৰ একৰ্ড ডে ইয়াতেও 3-4খনমান আমি নিমন্ত্ৰণ পাইছোঁ কিন্তু আমি সন্তুষ্ট নহয় আৰু ইয়াত আমি যোৱা নাই আৰু আমি নাযাওঁ কিয়নো যেতিয়ালৈকে আমি ভাবাৰ দৰে যদি একৰ্ড নহয় ৰিভিউ নহয় তেতিয়ালৈকে আমি একৰ্ড ডেট আমি জইন নকৰোঁ আমি যি বিচাৰিছিলোঁ আমি যি চাৰ্টাৰ অফ ডিমাণ্ড ভাৰত চৰকাৰৰ লগত মানে ছাবমিট কৰিবলৈ আলোচনা কৰিছিলোঁ এইবিলাক আজি প্ৰমোদ বড়োৰ যিটো চুক্তি বৰ্তমান BTR চুক্তিত এইবিলাক সন্নিৱিষ্ট হোৱা নাই সেইটো কাৰণে অসন্তুষ্ট তেখেতে প্ৰমোদ বড়োৰ যোগাযোগ কৰিছিল সেইটোৰ কাৰণে আচলতে চুক্তি নোহোৱাৰ আগতে আমি যোগাযোগ কৰিছিলোঁ আলোচনাও কৰিছিল কিন্তু তেখেতসকলে এইবিলাক মানি ল'ব সময় নাছিল কাৰণ এই চুক্তি NDB ফৈদে জবৰদস্ত তেখেতসকলক চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে সেইটো আমি জানো আৰু চুক্তি সেইটো ভাল চুক্তি নহ'ল কাৰণ ইয়াতে 4টা ফেকশ্যন বেলেগ বেলেগকৈ আলোচনা কৰা হৈছে কোনোদিনা একেলগে একে টেবুলত ৰাউণ্ড টেবুলত আলোচনাটো নহ'ল কিছুমান আজি ক্লজেছবিলাকত ড্ৰাকনিয়ানৰ দৰে আজি আহি পৰিছে তাত মানে আজি গাঁও গঠনৰ কথা যি সময়ত আজি সশস্ত্ৰ সংগ্ৰামীবিলাকে সুকীয়া ৰাজ্য বিচাৰিছিল সেইটো সাংবিধানিক আজি আমি ইয়াতে বসবাস কৰা বড়োসকলৰ লগত জাতি জনগোষ্ঠী আছে এই উন্নত মানে নোহোৱা ঠাইবিলাকক যাতে সাংবিধানিক সুবিধাবিলাক চবেই জাতি জনগোষ্ঠী পায় সেইটো কাৰণে ষ্ট্ৰাগল কৰিছিলোঁ আজি সেইটো হোৱা নাই আৰু আমি এইটো ৰিভিউ বিচাৰিছোঁ আৰু যি ইমপ্লিমেণ্ট আছে আজি মানে যি একৰ্ডত ইমপ্লিমেণ্টৰ কথা আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি কোঅৰ্ডিনেশ্যন কমিটিটো আমি